নমস্কাৰ, মোৰ নাম শ্ৰীমতী মেঘনা দাস। মই তিনিচুকীয়া বৰগুৰিত থাকোঁ আৰু সমাৰজ্যোতি বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত পঢ়োঁ। আজি মই ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ কথিত ভাষাত এটি কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম জীয়ন, কবি পিঞ্জু মৰাণ। জীয়নটো লৈ পিনে জীয়াই থকাখানো কিটো ডাঙৰ কথা। জীয়াই থাকোঁতেই যদি একোটো কৰিব নোৱাৰোঁ, মানুহৰ কাৰণে, জাতিৰ কাৰণে, অকল খাই বৈ পিনে হেনুখনে জীয়াই থকা দেখোঁ। যিবোৰ মাক বাপেকে কষ্ট কৰি নিজৰ ল'ৰাক পঢ়ালে, সেইবোৰ মাক বাপেকে নিজৰ ল'ৰাক বেয়া হোৱা দেখিছে। সেনেকেনো কাজ লাগিব। শুনক, আমি মানুহ হৈ পিনি মানুহৰ কটনে থাকিব লাগিব। মানুহ হৈ পিনি মানুহৰ কাৰণেই জীয়াই থাকিব লাগিব। মই অকলে খাওঁ, অকলে লওঁ, পোলাভোন এই পিনি কেতিয়াবা কাৰোবাক কিবা দি চাবিছোঁ, বাও লাগিব, লাগিব মনটো বাও গতে। তাৰপা সেনেকুৱাকৈ এদিন মানুহখনে জীয়াই থাকিবলৈ শিকিব। কুচুটীয়া পেট গেলা চিন্তাবোৰ এই পিনি অকলে খাং, অকলে লওঁ, বোলা চিন্তাবোৰ এই পিনি জীয়াই থাকিব চিকনকৈ নিজৰ লগতে লোকৰ কাৰণেও। ধন্যবাদ।